আজি আমি কথা পাতিম নম্বৰ 1 পৰা নম্বৰ 9 ভিতৰত কেনেকৈ আমাৰ জীৱনটো চলি থাকে। বহুত সৰু বিষয় এইটো, আৰু এইটো বহুত সৰু বিষয় যদিও এটা বহুত ভাল লগা বিষয়, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এইটো জনাটো সকলোৰে বাবে আমাৰ প্ৰয়োজনীয় হয় যে কিয়নো আমি অংকশাস্ত্ৰ বা নিউমেৰলজি জনাটো আমাৰ বাবে লাভদায়ক হয়। এইটো আমি সকলোৱে জানিব লাগে, কাৰণ আমি জানো যে প্ৰতিটো সংখ্যাই কোনো নহয় কোনো এটা গ্ৰহক প্ৰতিনিধিত্ব কৰে। যেনে নম্বৰ 1ক সূৰ্যদেৱে প্ৰতিনিধিত্ব কৰে, যাক আমি পিতৃৰ লগত তুলনা কৰোঁ জ্যোতিষশাস্ত্ৰৰ মতেও আৰু অংকশাস্ত্ৰৰ মতেও। তেনেদৰে নম্বৰ 2ক চন্দ্ৰদেৱে প্ৰতিনিধিত্ব কৰে, যাক আমি মাতৃৰ সৈতে তুলনা কৰোঁ, আৰু এই তুলনা জ্যোতিষশাস্ত্ৰৰ মতেও কৰা হয় আৰু অংকশাস্ত্ৰৰ মতেও কৰা হয়। ঠিক একেদৰে নম্বৰ 3ক প্ৰতিনিধিত্ব কৰে বৃহস্পতি গ্ৰহে, যাক আমি তুলনা কৰোঁ শিক্ষাগুৰুৰ লগত বা আমাৰ শিক্ষাৰ সৈতে। ঠিক একেদৰে নম্বৰ 4য়ে ৰাহুক প্ৰতিনিধিত্ব কৰে, যাক আমাৰ টকা পইচা বা আমাৰ মগজুৰ শক্তিৰ সৈতে তুলনা কৰা হয়। নম্বৰ 5এ আমাৰ জীৱনৰ বেলেঞ্চক প্ৰতিনিধিত্ব কৰে। নম্বৰ 6এ আমাৰ বিবাহ, আমাৰ সন্তান, আমাৰ চখবোৰ বা আমাৰ যিবোৰ ভৌতিক জগতৰ বস্তু তথা মায়া, সেইবোৰক প্ৰতিনিধিত্ব কৰে। একেদৰে নম্বৰ 7এ কেতু গ্ৰহক প্ৰতিনিধিত্ব কৰে, আমাৰ আধ্যাত্মিকতা, মানসিক শক্তি, কনফিউজন, ডিছছেটিছফেকশ্যন আদিক প্ৰতিনিধিত্ব কৰে নম্বৰ 7এ। নম্বৰ 8এ আমাৰ জীৱনৰ আৰ্থিকতাক প্ৰতিনিধিত্ব কৰে, মানে শনিদেৱক প্ৰতিনিধিত্ব কৰে। আৰ্থিকতাৰ লগতে এলাহ বা লাহে লাহে কৰা কামবোৰক নম্বৰ 8এ প্ৰতিনিধিত্ব কৰে বা নম্বৰ 8এ বুজায়। নম্বৰ 9এ মংগলক প্ৰতিনিধিত্ব কৰে, আমাৰ দয়া, মৰম, কৰোণা, খং, শক্তি আদিক বুজায়। চমুকৈ এয়াই। কিন্তু বিস্তাৰভাৱে চাবলৈ হ'লে এটা এটা সংখ্যাৰ ওপৰতে এখন কিতাপ লিখিব পৰা যায়। মূলাংকৰ ওপৰত আপোনালোকে যদি ভিডিঅ'সমূহ চোৱা নাই বা আপোনালোকে মূলাংক কি বস্তু সেইটো যদি নাজানে, তেনেহ'লে আমাৰ চেনেলত মূলাংকৰ ওপৰত ভিডিঅ' আপলোড কৰা হৈছে। আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব পাৰিব। লিংকটো ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে 1 পৰা 9ৰ ভিতৰতে আমাৰ সম্পূৰ্ণ জীৱনটো চলি থাকে। এতিয়া বুজোৱা হওক কেনেকৈ। বৰ্তমান সময়ত এজন ব্যক্তিৰ জীৱন ধৰি লওক 75 বছৰ হয়। আপোনালোকে এতিয়া তাক 3 ভাগ কৰি দিয়ক। 25-25-25কৈ 3 ভাগ কৰা হ'ল। এতিয়া চাওক, ইয়াত 3টা গ্ৰুপ হৈ গ'ল। 0ৰ পৰা 25 মানে জন্মৰ পৰা 25 বছৰ, 26ৰ পৰা 50 বছৰ আৰু 51ৰ পৰা 75 বছৰ। আৰু ইমানতে এজন মানুহৰ সম্পূৰ্ণ জীৱন সীমাবদ্ধ হৈ থাকে। আপুনি নিজৰ মতে এটা বয়স ধৰি লওক আৰু সমানে 3 ভাগ কৰি লওক। এতিয়া চাওক, আৰম্ভণিৰ 3টা সংখ্যা 1, 2 আৰু 3। এই সংখ্যাকেইটাই বুজায় পিতৃ মাতৃ আৰু গুৰু বা শিক্ষাক। আৰু আপোনাৰ যিটো প্ৰথম স্তৰ মানে জন্মৰ পৰা 25 বছৰ, আপোনাৰ এই 3টা সংখ্যাৰ ভিতৰতেই পাৰ হয়। যেতিয়া আপুনি দ্বিতীয় স্তৰলৈ যায়, আকৌ 3টা সংখ্যাৰ প্ৰভাৱত আপোনাৰ জীৱন চলে। 4, 5 আৰু 6। এইকেইটাৰ ভিতৰত 4 নম্বৰে টকা পইচা খোচায় আৰু আপুনি এইখিনি সময়তেই টকা উপাৰ্জনৰ বাবে প্ৰচেষ্টা চলায়। নম্বৰ 5এ জীৱনত বেলেঞ্চক বুজায়, মানে ঘৰ, পৰিয়াল, ব্যৱসায়, চাকৰি, বন্ধু বান্ধৱ আদি সকলোৰে লগত আপুনি সময় কেনেকৈ মিলাই চলিব বা এটা বেলেঞ্চ কেনেকৈ বনাই ৰাখিব সেইটোক বুজায়। এইখিনি সময়তে আপুনি কমিউনিকেশ্যনো কৰিব লাগে, আৰু কমিউনিকেশ্যনৰ বাবে নম্বৰ হৈছে 6। এইখিনি সময়তে আপুনি কথা পাতিব, তাৰপিছত আপোনালোকৰ কথা আগবাঢ়িব, তাৰপিছত আপোনালোকৰ বিয়া হ'ব আৰু তাৰপিছত আপোনালোকৰ সন্তান হ'ব। মানে এই সময়তে আপুনি সাংসাৰিক হৈ পৰে। মোহ মায়াৰ কবলত এইখিনি সময়তে বেছিকৈ পৰে। আৰু শেষৰ স্তৰত নম্বৰ 7, 8 আৰু 9এ প্ৰতিনিধিত্ব কৰে। 7 নম্বৰ আধ্যাত্মিকতাৰ নম্বৰ। যেতিয়া অলপ বয়স বাঢ়ে তেতিয়া মানুহে পূজা পাঠ আদিত ব্যস্ত হৈ পৰি ভাল পায়। নম্বৰ 7এ ইনটিউশ্যন পাৱাৰক বুজায়। বয়স বঢ়াৰ লগে লগে মানুহে নিজৰ অভিজ্ঞতাৰ দ্বাৰা যি পায় সেই ভিত্তিত কথা পাতে আৰু সেই ভিত্তিত কথা পাতি তেওঁলোকে ভাল পায়। লগতে নম্বৰ 8 শনিয়ে ৰুল কৰে। কিন্তু কেনেকৈ শনিয়ে ৰুল কৰে? এইখিনি সময়তে মানুহ বেছি এলেহুৱা হয়, বেমাৰী হয়, বিষ হয়, ভৰি হাতত বিষ হয় বহুত। ঔষধকো শনিয়ে বুজায়, তেওঁলোকে ঔষধ ল'ব লগা হয় এইখিনি সময়ত। নম্বৰ 9 হৈছে মকছ পোৱাৰ নম্বৰ। এই বয়সত মানুহ বহুত দয়ালু হৈ পৰে, লগতে উদাৰো বহুত হৈ পৰে। এইখিনি সময়ত মানুহে দান দক্ষিণাও বহুত কৰে, মানুহক সহায়ো বহুত কৰে। এনেকৈয়ে এজন ব্যক্তিৰ জীৱনটো শেষ হয়। আৰু আজি ভিডিঅ'টো ইমানলৈকে আছিলে, আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। এনেধৰণৰ ভিডিঅ' যদি চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ আহিছোঁ। হৰ হৰ মহাদেৱ।